Hi guys, welcome to my channel. So আজি মই আপোনালোকৰ লগত কেইটামান উইন্টাৰ সিজনৰ স্কিন কেয়াৰ প্ৰডাক্ট শেয়াৰ কৰিব লৈছো. So actually এটো ভিডিও অলপ আগতে দিব লাগিছিল but দিয়া নহল but একো নাই. এতিয়াও আপোনালোকে এবোৰ ট্ৰাই কৰিব পাৰিব মই যিকিটা শেয়াৰ কৰিম আৰু এতিয়াও যেটো উইন্টাৰ সিজন চলি আছে সো আপোনালোকে ধুনিয়াকে উইন্টাৰ সিজনত ইউজ কৰিব পাৰিব. So মোৰ ওচৰত উইন্টাৰ সিজনৰ স্কিন কেয়াৰ প্ৰডাক্ট আপোনালোকে চাব পাৰিছে guys. কিমানখিনি আছে সো মই গুটেখিনি আপোনালোকৰ লগত এটা এটা কৈ শেয়াৰ কৰিম. উইন্টাৰ স্কিন কেয়াৰৰ মোৰ প্ৰডাক্ট ইমানখিনি আছে সো মই গুটেখিনি এটা এটাকে শেয়াৰ কৰিম. সো ভিডিওটো বেছি দেৰি নকৰি ভিডিওটো আৰম্ভ কৰো বলক. তো ফাৰ্স্ট মই ফেস ওয়াশৰ পৰা স্টাৰ্ট কৰিম কাৰণ ফেস ওয়াশৰ পৰা আমাৰ গুটেখিনি স্টাৰ্ট হয় স্কিন কেয়াৰ. তো ফেস ওয়াশৰ ভিতৰত মই ফাৰ্স্ট আপোনালোকৰ লগত এটো গুড ভাইবছৰ ফেস ওয়াশটো শেয়াৰ কৰিছো. এটা আপোনালোকৰ স্কিন যদি ড্ৰাই স্কিন হয় গাইস তেন্তে আপোনালোকে ডেফিনেটলি এটো ট্ৰাই কৰিব পাৰে. বিৰাতে ভাল ফেস ওয়াশ হয়. এটো পাপায়া ফেস ওয়াশ হয়. আপোনালোকে চাব পাৰিছে মই কিমান ইউজ কৰিলো এটো আৰু এটো সেকেন্ড বটল হয়. ফার্স্ট বটলটো মই কমপ্লিট কৰিলো আৰু আগতেও মই এটো ইউজ কৰিছো. বিৰাতে ভাল হয় গুড ভাইবছৰ ফেস ওয়াশবোৰ. আপোনালোকে পাপায়া ফেস ওয়াশ বাই নকৰিলো বেলেগ ফেস ওয়াশ বাই কৰিব পাৰিব বাট আপোনালোকে যদি উইন্টাৰ সিজনৰ কাৰণে যদি আপোনালোকে বাই কৰিব বিচাৰে দেন মই এটো ডেফিনেটলি আপোনালোকক ৰিকমেন্ড কৰিছো. আপোনালোকে এটো পাপায়া ফেস ওয়াশটো ট্ৰাই কৰি চাব. ইয়াৰ স্মেলটো এনেকুৱা পকা অমিতা যেনেকুৱা স্মেল হে সেম স্মেল আপোনালোকে এটো ফেস ওয়াশত পাব আৰু বহুত বেছি মাইল্ড হয়. আপোনাৰ ফেস ওয়াশ কৰাৰ পাছত আপোনাৰ স্কিনখন কেতিয়াও ড্ৰাই ফিল নকৰে. বহুত বেছি হাইড্ৰেট হৈ থাকে. সো আপোনালোকে ফাৰ্স্ট মই ফেস ওয়াশৰ ভিতৰত এটো গুড ভাইবছৰ ফেস ওয়াশটো বাই কৰিব মই ৰিকমেন্ড কৰিছো. সো ইয়াৰ প্ৰাইসটো হৈছে 205 টকা বাট আপোনালোকে ডিসকাউন্টত পাব কাৰণ পাৰাপলত সদায় ডিসকাউন্ট থাকে. সো আপোনালোকে গুড ভাইবছৰ ফেস ওয়াশটো যদি ট্ৰাই কৰিব বিচাৰে ট্ৰাই কৰিব পাৰে. বিৰাতে ভাল হয়. আপোনালোকে কেতিয়াও ৰিগ্ৰেট ফিল নকৰে. এবাৰ ট্ৰাই কৰি চাব. আৰু সেকেন্ড যদি আপোনালোকে গুড ভাইবছৰ ফেস ওয়াশ ট্ৰাই কৰিব নিবিচাৰে দেন সেকেন্ড মই অপচন দিছো আপোনালোকক এটো নিভিয়াৰ ফেস ওয়াশ হয়. নিভিয়াৰ ফেস ওয়াশ বহুত বেছি ভাল হয় গাইস. আপোনাৰ এনেকুৱা ফিল হ'ব আপুনি যেন গাখীৰত আপোনাৰ মুখখন ধুইছে গাখীৰত ফেস ওয়াশ কৰিছে. বহুত বেছি মাইল্ড হয় আৰু ইয়াতে এটো হানিৰ ফেস ওয়াশ হয়. নিভিয়াৰ হানি ফেস ওয়াশ হয় আৰু নিভিয়াৰ ফেস ওয়াশৰ তলতে লিখা থাকে ড্ৰাই স্কিন কম্বিনেশন স্কিন অইলি স্কিন বুলি. আপোনালোকে ধুনিয়াকে বাই কৰিব পাৰে যদি বাই কৰিব বিচাৰে আৰু ইউজ কৰি চাব পাৰে. মইটো ইউজ কৰি আছো আৰু এটো আপুনি অফলাইনতো পাব মানে মাৰ্কেটতো পাব আৰু অনলাইনতো পাই যাব. অনলাইন ইয়াৰ প্ৰাইসটো 185 তেনেকুৱা আছিল 185 হয়. কিন্তু আপোনালোকে যদি অনলাইনৰ পৰা লয় তেন্তে অলপ কমত পাব আৰু আপোনালোকে যদি লোকেল ষ্টৰৰ পৰা লয় তেন্তে 185ত আপোনালোকে ল'ব পাৰিব. এটো ফেস ওয়াশ আপোনালোকে বাই কৰি চাব কেতিয়াও ৰিগ্ৰেট ফিল নকৰে. ড্ৰাই স্কিন সেনসিটিভ স্কিনৰ কাৰণে বহুত বেছি ভাল ফেস ওয়াশ হয়. সো আপোনালোকে এটো ট্ৰাই কৰিব. আৰু লাষ্ট মই অপচন দিছো ফেস ওয়াশৰ আপোনালোকে হিমালয়াৰ যেটো নিম ফেস ওয়াশ আপোনালোকে হেতু ফেস ওয়াশ ট্ৰাই কৰিব পাৰে. এটো বহুত ইজিলি আপুনি পাই যাব সবতে পাব আৰু ইয়াৰ প্ৰাইসটো 70 ইয়াৰ প্ৰাইসটো 70 আৰু অল স্কিন টাইপৰ হয়. নিম ফেস ওয়াশ হয়. আপোনালোকৰ একনে পিম্পলৰ যদি প্ৰবলেম আছে তেন্তে আপোনালোকে এটো ইউজ কৰিব পাৰে. আৰু গুটেকিটা ফেস ওয়াশ তিনটা ফেস ওয়াশ শেয়াৰ কৰিছো. তিনটা ফেস ওয়াশে বহুত ভাল হয়. আপোনালোকে যিকোনো এটা তাৰ ভিতৰত ল'ব পাৰে. সো ফেস ওয়াশ কৰাৰ পাছত মই টোনাৰত মই অপচন দিম আপোনালোকক গুড ভাইবছৰ টোনাৰ. মই আগতেও এটা ভিডিওত কৈছো যে গুড ভাইবছৰ টোনাৰ বহুত ভাল হয়. সো এটো কোকুম্বাৰ টোনাৰ হয়. এটো গুড ভাইবছৰ কোকুম্বাৰ টোনাৰ হয়. আপোনালোকে এটা ৰ'জ ৱাটাৰো পাব. ৰ'জ ৱাটাৰ টোনাৰ পাব. হানি টোনাৰ পাব. বহুত কেইটা অপচন আছে পাৰাপলত. আপোনালোকে তাৰ ভিতৰত যিকোনো এটা বাই কৰিব পাৰিব টোনাৰৰ ভিতৰত. আৰু যদি আপুনি অনলাইনত নিবিচাৰে তেন্তে মোৰ ওচৰত আৰু এটা অপচন আছে. আপোনালোকে ডাবৰৰ গোলাপ জল ট্ৰাই কৰিব পাৰে. বহুত বেছি ভাল হয়. ৰ'জ ৱাটাৰ হয়. আপোনালোকে যদি ৰ'জ ৱাটাৰক টোনাৰ হিচাপে ইউজ কৰিব বিচাৰে তেন্তে এটো টোনাৰ আপোনালোকে এটো ইউজ কৰিব. বহুত ভাল টোনাৰ হয় আৰু ইয়াৰ প্ৰাইসও বেছি নহয়. আৰু গুটেখিনি প্ৰডাক্ট মই আন্ডাৰ 200ত ৰাখিছো. 200ৰ ভিতৰতে গুটেখিনি প্ৰডাক্ট মই আজি আপোনালোকৰ লগত শেয়াৰ কৰিছো. বাজেটটো অলপ মিলাই পালে মই আপোনালোকৰ লগত আজি শেয়াৰ কৰিছো. সো ইয়াৰ টোনাৰত মই দুটা অপচন দিছো. গুড ভাইবছৰ টোনাৰ নহবা আপুনি এটো ডাবৰ টোনাৰ ইউজ কৰিব পাৰে. সো
ফেচ ৱাছ হৈ গ'ল, টোনাৰ হৈ গ'ল, দেন আহিব চিৰাম। উইণ্টাৰ ছিজনত গাইজ আপোনালোকে চিৰাম ইউজ কৰিবই লাগে। আপোনাৰ স্কিন যদি ড্ৰাই তেনে আপোনালোকে ডেফিনেটলি আপোনালোকে চিৰাম ইউজ কৰিবই লাগে, আৰু এনেকুৱা ধৰণৰ চিৰাম ইউজ কৰিব লাগে যিটো আপোনাৰ স্কিন বহুত বেছি হাইড্ৰেট কৰি ৰাখে, বহুত বেছি মইশ্চাৰাইজ কৰি ৰাখে, তেনেকুৱা ধৰণৰ চিৰাম ইউজ কৰিব লাগে। আৰু মই আপোনালোকৰ লগত গুড ভাইবছৰ ৰ'জ হিপ চিৰামটো ট্ৰাই কৰিছোঁ। এইটো বহুত আগৰ পৰা ট্ৰাই কৰি আহিছোঁ, কিন্তু মই এইটো ছামাৰ ছিজনত ইউজ নকৰোঁ, কাৰণ এইটো বহুত বেছি মোৰ স্কিন অইলি হয়। চ' ছামাৰত অইলি হৈ যায়, আৰু এইটো মেইনলি ড্ৰাই স্কিনৰ কাৰণে বহুত বেছি ভাল হয়। আপুনি এইটো ট্ৰাই কৰিলে আপুনি মইশ্চাৰাইজাৰ বা তেনেকুৱা ধৰণৰ ক্ৰীম ইউজ নকৰিলেও হ'ব, অকল এইটো ইউজ কৰিলেও হ'ব। চ' এইটো মই পেকেজিং খোলাই নাই, এইটো মই ইউজ কৰি আছোঁ, এইটো মই ইউজ কৰিয়ে আছোঁ, শেষ হোৱাই নাই। চ' সেইকাৰণে মই আকৌ যিহেতু পাৰ্পলত এইটো চিৰাম বহুত বেছি ষ্টক আউট হৈ যায়, সেইকাৰণে মই আগতীয়াকৈ কিনি থৈ দিছোঁ, যাতে পাছত কোনো ধৰণৰ প্ৰব্লেম নহয়। চ' এইটো চিৰাম আপোনালোকে পাৰ্পলত পাব, আৰু পাৰ্পলত গুড ভাইবছৰ বহুত চিৰাম আছে, কিন্তু উইণ্টাৰ ছিজনৰ কাৰণে বেষ্ট চিৰাম যদি আপোনালোকে কয় তেন্তে মই এইটো ৰ'জ হিপ চিৰাম ৰিকমেণ্ড কৰিম। আৰু এইটো গ্ল' চিৰাম হয় গাইজ, আপুনি আপোনাৰ ফেচত এপ্লাই কৰাৰ পাছত আপোনাৰ স্কিনখন বহুত বেছি গ্ল' কৰে। আৰু চিৰাম হৈ গ'ল। চিৰামৰ পাছত মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম মইশ্চাৰাইজাৰ। চ' মোৰ মইশ্চাৰাইজাৰৰ ভিতৰত ফাৰ্ষ্ট হ'ব মোৰ অল টাইম ফেভৰেট মইশ্চাৰাইজাৰ, মই যিটো ছামাৰটো এপ্লাই কৰোঁ, উইণ্টাৰটো এপ্লাই কৰোঁ, সেইটো হৈছে লেকমিৰ পিচ এণ্ড মিল্ক মইশ্চাৰাইজাৰ। চ' এইটো আপুনি ইজিলি পাই যাব লোকেল ষ্ট'ৰত। আপোনালোকে এইটো ট্ৰাই কৰিব পাৰে। ইয়াৰ সৰু চাইজ এটাও আহে, 40 ৰুপিজমান লয় চাগে, 40 ৰুপিজৰ এটা পায়, সেইটো আপোনালোকে ট্ৰাই কৰিব পাৰে উইণ্টাৰ ছিজনৰ কাৰণে। আৰু ছেকেণ্ড অপশ্যন হৈছে নিভিয়াৰ এইটো ছফ্ট মইশ্চাৰাইজাৰ। নিভিয়াৰ এইটো লাইট মইশ্চাৰাইজাৰ ক্ৰীম হয়, আপোনালোকে এইটো ইউজ কৰিব পাৰে। যদি আপোনালোকে লেকমিটো ইউজ কৰিব নিবিচাৰে, নিভিয়াৰ এইটো ক্ৰীম ইউজ কৰিব পাৰে। নিভিয়াৰ আৰু কেইটামান আছে, নিভিয়াৰ ব্লু কালাৰ এটা আহে, সেইটো একচুৱেলি নৰ্মেল স্কিনৰ কাৰণে বেছি ভাল, বাট এইটো ড্ৰাই স্কিনৰ কাৰণে বহুত বেছি ভাল হয়। আপোনালোকে প'ন্ডছৰো পাব, প'ন্ডছৰ লাইট জেল ক্ৰীম এটা পায়, সেইটো ইউজ কৰিব পাৰে। বা জয়ৰ মইশ্চাৰাইজাৰ এটা পায় গ্ৰীণ এল'ভেৰাৰ, সেইটোও আপোনালোকে বহুত ভাল, সেইটো ইউজ কৰিব পাৰে। আৰু লাষ্ট মই মইশ্চাৰাইজাৰত এইটো বায়'টিকৰ মৰ্ণিং নেক্টাৰ মইশ্চাৰাইজাৰ, এইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। এইটো বিৰাটেই ভাল মইশ্চাৰাইজাৰ হয় গাইজ। মই এইটো ছামাৰত বাই কৰিছিলোঁ, বাট ছামাৰৰ কাৰণে এইটো নহয়, এইটো উইণ্টাৰৰ কাৰণে বেষ্ট মইশ্চাৰাইজাৰ হয়। এইটো বহুত বেছি আপোনাৰ স্কিন মইশ্চাৰাইজ হৈ থাকে, কোনো ধৰণৰ ড্ৰাই ফিল নকৰে। আপোনালোকে ডেফিনেটলি এইটো ট্ৰাই কৰিব পাৰে। আৰু এইটো গোটেইখিনি ইয়াৰ নেচাৰেল ইনগ্ৰিডিয়েণ্ট দিয়ে বনোৱা হয় এইটো। চ' বায়'টিকৰ গোটেইখিনি প্ৰডাক্টেই নেচাৰেল, ইয়াত কোনো ধৰণৰ কেমিকেল নাথাকে। চ' আপোনালোকে যদি বিচাৰে যেন বায়'টিকৰ এইটো মইশ্চাৰাইজাৰ ট্ৰাই কৰিব পাৰে। বিৰাটেই ভাল হয় মইশ্চাৰাইজাৰ গাইজ, বিৰাটেই ভাল মইশ্চাৰাইজাৰ হয়। আপোনালোকে যদি ইউজ কৰিব বিচাৰে তেন্তে ডেফিনেটলি আপোনালোকে এইটো বায়'টিকৰ মইশ্চাৰাইজাৰ ইউজ কৰিব বিচাৰে। আৰু মই এতিয়া বায়'টিকৰ মইশ্চাৰাইজাৰে ইউজ কৰি আছোঁ। চ' টোনাৰ, ফেচ ৱাছ, টোনাৰ, চিৰাম, মইশ্চাৰাইজাৰ হৈ গ'ল। চ' এতিয়া লাষ্ট আছে ছানস্ক্ৰীন। যিহেতু ছানস্ক্ৰীন কোনো উইণ্টাৰ ছিজনৰ স্কিন কেয়াৰৰ ভিতৰত নপৰে। ছানস্ক্ৰীন আমি সদায় এপ্লাই কৰিবই লাগে। আমি ৰ'দত ওলোৱাৰ আগত বা বাহিৰলৈ যোৱাৰ আগত আমি ছানস্ক্ৰীন এপ্লাই কৰিব লাগে। চ' মাৰ্কেটত বহুত ধৰণৰ ছানস্ক্ৰীন আপোনালোকে পাব, আপুনি তাৰ ভিতৰত যিকোনো এটা ছানস্ক্ৰীন এপ্লাই কৰিলে হ'ব, SPF 30-40 থকা। চ' মই আপোনালোকৰ লগত আজি শ্বেয়াৰ কৰিছোঁ এইটো BLCCৰ SPF 40 আৰু PA++ থকাটো ছানস্ক্ৰীন। এইটো বিৰাটেই বেছি ভাল ছানস্ক্ৰীন হয়। মই বহুত বছৰৰ পৰা, কলেজৰ পৰা মই এইটো ইউজ কৰি আহিছোঁ। মাজতে মই লটাছৰ এটা ছানস্ক্ৰীন ইউজ কৰিছিলোঁ, সেইটো ভাল হয়, কিন্তু মই এইটো এতিয়া ইউজ কৰিছোঁ, আগতেও ইউজ কৰি আহিছোঁ। আৰু এইটো আপুনি কিছুমান ছানস্ক্ৰীন এনেকুৱা হয়, আপুনি ফেচত এপ্লাই কৰাৰ পাছত আপোনাৰ হোৱাইট কাষ্ট এটা এৰি দিয়ে, কিন্তু এইটো ছানস্ক্ৰীন তেনেকুৱা নহয়। এইটো আপুনি এপ্লাই কৰাৰ পাছত আপোনাৰ বহুত বেছি লাইট হয়, আপুনি ফিলেই নকৰিব আপুনি কোনো ধৰণৰ ছানস্ক্ৰীন এপ্লাই কৰিছে বুলি। চ' আপোনালোকে ডেফিনেটলি এইটো BLCC ছানস্ক্ৰীন ইউজ কৰিব পাৰে। আৰু মই এইটোৱে ছানস্ক্ৰীন এপ্লাই কৰিব বুলি কোৱা নাই, মাৰ্কেটত বহুত ধৰণৰ ছানস্ক্ৰীন আছে, আপোনালোকে তাৰ ভিতৰত কিবা এটা ছানস্ক্ৰীন বাই কৰিলে হয়। বাট মোৰ ফালৰ পৰা মই আপোনালোকক BLCC এইটো ছানস্ক্ৰীন
ইউজ কৰিবলৈ ৰিকমেণ্ড কৰিছোঁ সো ইয়া সো লিপছৰ কাৰণে মই আপোনালোকে লিপছৰ কাৰণে ভেসলিন পাব বৰলিন পাব বৰো প্লাছ আছে লিপ বাম তেনেকুৱা ধৰণৰ বহুত পাব আপোনালোকে সেইবোৰ ট্ৰাই কৰিব পাৰে বাট মই আপোনালোকৰ লগত এইটো ব্লু হেভেনৰ লিপ বামটো শ্বেয়াৰ কৰিছোঁ এইটো মই আগতে ইউজ কৰিছিলোঁ এইটো অল সিজনৰ কাৰণে বেষ্ট লিপ বাম হয় গাইজ আপোনাৰ লিপছ কেতিয়াও ড্ৰাই ফিল নকৰে সো আপোনালোকে যদি লিপ বামৰ ভিতৰত লিপ বাম যদি আপোনালোকে ল'ব বিচাৰে দেন ডেফিনেটলি মই এইটো আপোনালোকৰ লগত ৰিকমেণ্ড কৰিম এইটো 90 ৰুপিজৰ লিপ বাম হয় আপোনালোকে ব্লু হেভেনৰ লিপ বামটো ট্ৰাই কৰিব পাৰে সো লাষ্ট আমাৰ থাকি গ'ল বডি লোচন সো বডি লোচন মই ইউজ নকৰোঁ আৰু মই আপোনালোককো ইউজ কৰিব নকওঁ বডি লোচনৰ সলনি গাইজ আপোনালোকে নাৰিকল তেল ইউজ কৰিব নাৰিকল তেল বহুত বেছি ভাল হয় আমাৰ স্কিনৰ কাৰণে আৰু আমাৰ আইতাহঁত আমাৰ আগৰ দিনৰ মানুহে কেতিয়াও বডি লোচন ইউজ কৰা নাছিলে তেওঁলোকে চিনিও নাপায় বডি লোচন কি তেওঁলোকে সদায় নাৰিকল তেল বা মিঠাতেল ইউজ কৰিছিল আৰু তেওঁলোকৰ স্কিন বহুত বেছি ভাল আছিল আৰু কোনো ধৰণৰ প্ৰব্লেমো নাছিল সো সেইকাৰণে মই সেইকাৰণে আপোনালোকৰ লগত নাৰিকল তেল ইউজ কৰিবলৈ ক'ম ইউজ কৰিবলৈ ৰিকমেণ্ড কৰিম কাৰণ নাৰিকল তেল আপুনি এবাৰ এপ্লাই কৰি দিয়াৰ পাছত ৰাতিপুৱা যদি আপুনি এপ্লাই কৰে গোটেই দিনটো আপোনাৰ কোনো ধৰণৰ আপোনাৰ স্কিন ড্ৰাই নহয় কিন্তু আপুনি বডি লোচন যদি এপ্লাই কৰে আপোনাৰ অলপ দেৰিৰ পাছত আপোনাৰ স্কিন আৰু আকৌ ড্ৰাই হৈ যায় সো মই আপোনালোকৰ লগত নাৰিকল তেল যিকোনো ব্ৰেণ্ডৰ আপোনালোকে নাৰিকল তেল ট্ৰাই কৰিব পাৰে এইটো পেৰাচিটৰ নাৰিকল তেল হয় পাৰে আৰু নাৰিকল তেলৰ ওপৰত মই এক্সট্ৰাকৈ এটা ভিডিঅ' বনাম আপোনালোকৰ লগত নাৰিকল তেলৰ বেনিফিট বা নাৰিকল তেলেৰে আপোনালোকে কি কৰিব পাৰে আৰু গাইজ যদি আপোনালোকে পিয়'ৰ যিটো কোকোনাট অইল যিটো কোনো ধৰণৰ হিট নিদিয়াকৈ বনোৱা হয় সেইটো যদি আপোনালোকে ইউজ কৰে তেন্তে বেছি ভাল ৰিজাল্ট পাব আৰু সেইটো মই আপোনালোকৰ লগত ৰিকমেণ্ড কৰিছোঁ গুড ৱাইবছৰ এইটো পিয়'ৰ কোল্ড প্ৰেছ কোকোনাট অইল হয় ভাৰ্জিন কোকোনাট অইল ইয়াত কোনো ধৰণৰ হিট নিদিয়াকৈ বনোৱা হয় সো আপোনালোকে চাব পাৰিছে এইটো পিয়'ৰ কোকোনাট অইল হয় ইয়াত কোনো ধৰণৰ হিট নিদিয়ে আৰু কোল্ড প্ৰেছ হয় সো আপোনালোকে যদি ভাৰ্জিন কোকোনাট অইল ইউজ কৰে তেন্তে আৰু বেছি ভাল ৰিজাল্ট পাব তো আপোনালোকে বডি লোচনত আপোনালোকে নাৰিকল তেল ইউজ কৰিব গাইজ বহুত বেছি ভাল হয় আৰু যদি আপোনালোকে কোকোনাট অইল ইউজ কৰিব নিবিচাৰে তেন্তে মই আপোনালোকৰ লগত বডি লোচনত বডি অইল ৰিকমেণ্ড কৰিম কাৰণ হ'লে নকওঁ কাৰণ বডি লোচন ট্ৰাই কৰিলে অকণমান দেৰিৰ কাৰণে আপোনাৰ স্কিন মইশ্চাৰাইজ হৈ থাকে তাৰপাছত আৰু আপোনাৰ স্কিন ড্ৰাই হৈ যায় সো আপোনালোকে বডি অইল ইউজ কৰি আপোনালোকে এইটো বডি অইল ইউজ কৰিব পাৰে যিকোনো ব্ৰেণ্ডৰ ল'ব পাৰে এইটো জেক অলিভ অইল হয় সো আপোনালোকে ডাবাৰো ল'ব পাৰে বা যিকোনো তেনেকুৱা ধৰণৰ ব্ৰেণ্ডৰ ল'ব পাৰে সো আজি গোটেইখিনি মই উইণ্টাৰ ছিজনৰ স্কিন কেয়াৰৰ প্ৰডাক্ট আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আপোনালোকে তাৰ ভিতৰত যিটো ভাল লাগিছে আপোনালোকে সেইটো বাই কৰি এইটো উইণ্টাৰত আপোনালোকে ইউজ কৰিব পাৰিব সো আজিৰ ভিডিঅ' ইমানেই যদি আজিৰ ভিডিঅ'টো ভাল লাগিছে তেন্তে প্লিজ মোৰ ভিডিঅ'টো লাইক কৰি দিব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আহিবলগীয়া ভিডিঅ' নটিফিকেশ্যন পাই থাকে আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিছে কমেণ্টত জনাব সো আকৌ লগ পাম নতুন এটা ভিডিঅ' নতুন এটা টপিকত সো বাই গাইজ